Good morning everyone. আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো একদম পিছফালৰ পৰা আৰম্ভ কৰিছো। এয়া কলঙৰ পাৰ হয়। ইয়াতে ৰ'দ পৰি থাকে আৰু বহি ভাল লাগে, বহিয়ে আছিলো। সেইবাবে আপোনালোককো ভাবিলো পাপাৰ অকণমান বাৰীখন দেখুৱাই দিও। পাপাই এই সৰু অকণমান জেগাখিনিতে বিভিন্ন গছ ৰুইছে। আম আছে, আমলখি আছে, তাৰ পিছত বগৰী আছে, বিভিন্ন গছ আছে। সেইখন আছে কলং। আগতে বেছি ভাল লাগে, এফালে নামি যাব পৰা ৰাস্তা আছিল, কিন্তু এতিয়া সেইখিনি নাইকিয়া। সেয়া নেমু গছ হৈছে, এইখন হৈছে কলং। এইপিনে পাপাই পালেং শাক কৰি থৈছে আৰু আগতে বহুত ভাল লাগে ইয়াতে বহি লৈ পেলাই। সেইকাৰণে মন গ'ল আজি আপোনালোককো দেখুৱাবৰ কাৰণে। সৰুতেনো আমি ক'ত কেনেকৈ কি কৰিছিলোঁ সেয়া দেখুৱাবৰ কাৰণে মন গ'ল, সেইবাবে দেখুৱালোঁ। আৰু যিহেতু আজি পিছফালে আছোঁ, আৰু এটা বস্তু দেখুৱাওঁ। এয়া মোৱা আলু হয় আৰু খান্দি আছে। তাক পাপাই কৈছিলে সেইদিনা যে ইয়াতে মোৱা আলু গছ আছিলে, মই খান্দিছিলোঁ অলপমান, তো ইমানটোতো মই নোৱাৰোঁ ন। আজি ককাইজনে খান্দিছে, ভাবা নাছিলোঁ ইমান ওলাব বুলি। এইজনী আমাৰ জিউ, এয়া চাওক ইমানখিনি ওলাইছে, বহুতখিনিয়ে ওলাল, এক পাছে ওলাই গ'ল। ইমান ওলাব বুলি ভাবাই নাছিলোঁ। 2-3টামান ওলাব বুলি পাপায়ো ভাবি আছিল, 2-3টামান ওলাব বুলিহে, কিন্তু খান্দোতে দেখোন বহুত ওলালে। সেয়া কি কৰিম ভাবিয়ে পোৱা নাই। কিবা এটা ইয়াৰ সৈতে বস্তু বনাই চাব লাগিব, ৰেচিপি আপোনালোকক পিছত দেখুৱাম। এয়া আমাৰ কচুখিনি ওলাইছে। আৰু এতিয়া যাওঁ পাকঘৰত। এয়া মায়ে পাকঘৰত পাপৰি শাক বনাব লৈছে, আৰু ইয়াৰ বাবে পাপৰি শাক লৈছে। সেয়া আছে পিঁয়াজ, আদা আৰু নহৰু, এয়া কাটি লৈছে, আৰু এটা ডিম দি বনাই পাপৰি শাকটো। সেইবাবে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু আনফালে এইজনী আমাৰ জিউ মাইনা আহি পেলাই একদম পাকঘৰত সোমাই গ'ল। যেতিয়াই আমি পাকঘৰত কিবা বনাওঁ, তাই আহি পেলাই আমাৰ মাজত একদম হাজিৰ হৈ যায়। এইপিনে কেৰাহী এটাত তেল অলপমান গৰম কৰি লৈছে শাকখিনি ভাজিবৰ কাৰণে। আৰু এতিয়া প্ৰথমতে পিঁয়াজখিনি মায়ে দি লৈছে। পাপৰি শাকটো কণী দি পেলাই খাই পাইছেনে বাৰু? যদি নাই পোৱা বনাই চাবচোন, বিৰাটেই টেষ্টি লাগে। এয়া পিঁয়াজখিনি প্ৰথমতে ভাজি লৈছে, আৰু এতিয়া নহৰু আৰু আদাখিনি দি লৈছে। নহৰু আৰু আদাখিনি এতিয়া ভাজি ল'ব। এয়া সেনেদৰে অলপ সময় ভাজি ল'ব, অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'লে হ'ল। চিম্পুল হয় বনাবলৈ, সহজ হয়, বনাই চাবচোন আপোনালোকে। বহুতে চাগে এনেদৰে বনাই খায়ো। কোনে কোনে খায় বাৰু মোক কমেণ্ট কৰি জনাব দেই। এয়া ভাজি হৈ গৈছে, আৰু ইয়াতে দিছে এতিয়া হালধি 1 চামুচ আৰু দিছে জিৰা গুড়ি 1 চামুচ। ইয়াত নিমখ নিদিয়ে, যিহেতু মায়ে বাবৰিখিনি কাটি লোৱাৰ পিছত নিমখ দি সানি থৈছিলে, সেইকাৰণে নিমখখিনি এতিয়া নিদিয়ে, কাৰণ শাকত নিমখ আছেই। কোনোবাই যদি এনেদৰে সানি নলয় তেতিয়াহ'লে নিমখো দি ল'ব। এইখিনি এতিয়া হালধি আৰু জিৰা গুড়িখিনি দি পেলাইও পিঁয়াজখিনি অলপ লৰাই লৈছে, আৰু তাৰপিছত এতিয়া শাকখিনি দি দিছে। বেছি সময় নালাগে বনাবলৈ, অতি সহজতে চিম্পুলকৈ ধুনীয়াকৈ বনাব পৰা যায়, আৰু খায়ো ভাল লাগে। যিয়ে নহওক, কিন্তু শাক বস্তুটো সদায় গৰমে গৰমে ভাতৰ লগত খাই পেলাই ভাল লাগে। কালি বজাৰ যাওঁতে বাবৰি শাক দেখি পেলাই কিনি আনিলোঁ। এয়া মায়ে লৰাই লৈছে, অলপ ঢাকনাখন মাৰি থৈছে। এয়া ঢাকনাখন গুচাই পেলাই অলপ লৰাই লৈছে। ইয়াতে 2 টুকুৰ সিজোৱা আলুও দিছে, 2 টুকুৰ সিজোৱা আলু আছিল, সেই 2 টুকুৰো দি দিছে। এতিয়া কণী এটা লৈ মাজতে ভাঙি দিলে। মই ভিডিঅ'টো কৰিছিলোঁ যদিও ভিডিঅ'টো মানে কি হ'ল জানো, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ কণী দিয়াটো। একো কৰিব নালাগে, শাকখিনিৰ মাজতে কেৰাহীটোতে কণীটো ভাঙি দি পেলাই এনেকৈ শাকখিনি মিলাই দিলেই হয়। এনেদৰে মিলাই দিব, আৰু এয়া শাকখিনি ভজা হৈয়ে গৈছে, বেছি সময় নালাগে। এয়া চাওক ধুনীয়া লাগিছে দেখি। এয়া গৰমে গৰমে খাবলৈ বৰ ভাল লাগে। আপোনালোকে এদিন বনাই চাবচোন। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।